নমস্কাৰ, মই জন্তি জি কছাৰী ব্লগৰ নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই সহজ পদ্ধতিৰে কেনেদৰে গাহৰি মাংস বনাব পাৰি তাৰে এটা ৰেচিপি লৈ আহিছোঁ। আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে মই গাহৰি মাংসবিলাক এনেদৰে অলপ টাইম বইল কৰি ল'ম। মাংস বনাবৰ কাৰণে মই পিঁয়াজ, বিলাহী, আদা ৰচুন পেষ্ট আৰু তেজপাত মই ৰেডি কৰি লৈছোঁ। মাংসৰ পৰিমাণে মই অলপ মিঠাতেল দি লৈছোঁ। তেল ধুনীয়াকৈ গৰম হোৱাৰ পাছত মই তেজপাত আৰু অলপমান পাঁচফোৰণ দি দিছোঁ। এতিয়া মই কাটি থোৱা পিঁয়াজবিলাক দি দিছোঁ। এনেদৰে মই 2-3 মিনিট পিঁয়াজখিনি ভালদৰে ফ্ৰাই কৰি ল'ম। এতিয়া ৰেডি কৰি থোৱা আদা ৰচুন পেষ্টবিলাক মই দি দিছোঁ। পিঁয়াজখিনি অলপ টাইম ফ্ৰাই কৰাৰ পাছত মই কাটি থোৱা বিলাহীবিলাক দি দিছোঁ। এতিয়া মই বইল কৰি থোৱা মাংসবিলাক দি দিছোঁ। মাংস পৰিমাণে মই ইয়াত হালধি গুড়ি আৰু মই অলপমান নিমখ দি দিছোঁ। নিমখ হালধি দিয়াৰ পাছত মই ভালদৰে লৰাই দিছোঁ। গেছটো ল' ফ্লেমত ৰাখি 2-3 মিনিটৰ কাৰণে ঢাকন লগাই গাপত ৰাখি দিছোঁ। মই গেছটো ল' ফ্লেমত ৰাখি এনেদৰে মাংসবিলাক গাপতে বনাই আছোঁ। এনেদৰে মই ঢাকনখন লগাই 2 মিনিটৰ কাৰণে গাপত ৰাখি দিছোঁ। সোৱাদৰ অনুসৰি মই অলপমান ইয়াৰ ৰেড চিলি দি ভালদৰে মিহলাই দিছোঁ। ৰেড চিলি অনুসৰি আপোনালোকে জলকীয়াও দিব পাৰে। গেছটো ল' ফ্লেমত ৰাখি মই আকৌ ঢাকনখন অলপ টাইম লগাই দিছোঁ। মই আজি মাংসত কমকৈ তেল দিছিলোঁ, কিন্তু মাংসবিলাক তেল হোৱাৰ কাৰণে ধুনীয়াকৈ তেলবিলাক ওলাইছে, দেখিছেনে বাৰু? গেছটো ল' ফ্লেমত ৰাখি মই এনেদৰে মাংসবিলাক বনাই আছোঁ। মই অলপমান নৰসিংহ পাত দি দিছোঁ। নৰসিংহ পাত দি মই খাই খুবেই ভাল পাওঁ, সেইকাৰণে মই অলপমান নৰসিংহ পাত দি দিছোঁ। গাহৰি মাংসৰ লগত কোনোবাই নৰসিংহ দি খাই ভাল পায়নে বাৰু জনাবচোন। গ্ৰেভি হ'বৰ কাৰণে মই মাংসত অলপমান গৰম পানী দি দিছোঁ। গেছটো মিডিয়াম ফ্লেমত ৰাখি 2-3 মিনিটৰ কাৰণে মই ঢাকন লগাই ৰাখি দিছোঁ। মাংসবিলাক আধা বইল কৰি লোৱাৰ কাৰণে বেছি টাইম মাংসটো নবনালেও হ'ব। মাংসৰ গ্ৰেভিবিলাক খুবেই ধুনীয়া হৈছে। এতিয়া মোৰ মাংস ধুনীয়াকৈ ৰেডি হৈ গৈছে। প্ৰিয় দৰ্শক, আপোনালোকে এনেদৰে বনাই খাই জনাবচোন কেনে লাগে। মোৰ ভিডিঅ'টো আপোনালোকৰ চাই ভাল লাগিলে যদি লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।